মই আজি 30 তাৰিখে বাক্সাৰ শান্তিপুৰৰ পৰা গুৱাহাটীলৈ ওলাইছোঁ আকৌ এই পুৱাতে 7:30 বজাতে। ইমান ধুনীয়া এখন ঠাই, ইমান ধুনীয়া ৰাস্তা, তাকে বোলো অকণমান আপোনালোকক দেখাওঁ। এনেকুৱা ঠাইবোৰত আমি হেঙুলৰ নাট প্ৰদৰ্শন কৰি ঘূৰি ফুৰিছোঁ। বিৰাটেই ভাল লগা অভিজ্ঞতা আচলতে। চাৰিওফালে ধান পকিছেই প্ৰায়, ধাননি পথাৰ, গছ-গছনি, সেউজীয়া, প্ৰকৃত আনন্দ ইয়াতেই। কিন্তু ইমান ধুনীয়া ঠাই। এয়া শান্তিপুৰ। ইমান সতেজ বতাহ, বায়ু, শৰীৰটো একদম ভাল লাগি যায়, সতেজ হৈ যায়। ৰাতিপুৱাতে এনেকৈ ওলাই আহিছোঁ গুৱাহাটীলৈ বুলি শান্তিপুৰৰ পৰা। বৰ ধুনীয়া এখন ঠাই, বহুত ভাল ভাল মানুহ লগ পালোঁ। কালি গোটেই দিনটো মোৰ অকণো ৰেষ্ট লোৱাই নহ'লে। গোটেই গাঁৱৰ মানুহ আহিছে মোক চাবলৈ, মোক লগ পাবলৈ। সৰু সৰু ল'ৰা ছোৱালী কিছুমান, বাচ্ছা পাৰ্টি আহিছেহে, মহিলাসকল আহিছে, গোটেই দিনটো। তাৰপিছত ৰাতি নাটক কৰিছোঁ, নাটকৰ শেষতো বহুত মানুহে লগ কৰিছে। তাৰপিছতে আজি এয়া তাৰ পৰা বিদায়। এইবিলাকেই হ'ল ভ্ৰাম্যমাণত থকাৰ সময়ৰ ভাল লগা অভিজ্ঞতা। চবতকৈ ভাল লগা এইখিনি, এই মানুহৰ মৰমখিনি। সকলোৰে ভাগ্যত আছেনে নাই নাজানো, কিন্তু মই পালোঁ বাৰু। এইটোৱে হ'ল শান্তিপুৰৰ মই থকা ঘৰৰ পৰিয়ালটো। আইতা এগৰাকী আছে, দাদা বৌ, ল'ৰা ছোৱালী, ল'ৰাৰ বোৱাৰী, নতুন বোৱাৰী, 2জনী ভনিতা, জীয়েকৰ নামো ভনিতা, বোৱাৰীৰ নামো ভনিতা। বিৰাট মৰম পালোঁ, বিৰাট ভাল লাগিলে। ভালে থাকক তেওঁলোক।